Hello everyone, welcome back to my channel. আৰু আজিৰ ভিডিওটো হৈছে মোৰ ইয়াৰিংছৰ কালেকশ্যনৰ ওপৰত আৰু ভিডিওটো চাই থকা শেষলৈকে বলক তেন্তে ষ্টাৰ্ট কৰোঁ। আৰু গাইজ ইয়াতে আছে গোটেইখিনি ইয়াৰিংছ আচলতে ইয়াত ইয়াৰিংছো আছে বেংগলছো আছে মোৰ ইয়াতে আপোনালোকে এটা এটাকৈ দেখুৱাই আছোঁ। ফাৰ্ষ্ট যিটো হৈছে এইটো ইয়াৰিংছ দেখিছে নহয়, এইটো গোল্ড প্লেটেড হয়, এইটো বহুত সিম্পল হয় আৰু বহুত ধুনীয়া হয়। মোৰ বহুত বেছি ভাল লাগে এডাল। আচলতে এডাল মোক এইটো মায়ে দিছিলে এইযোৰ ইয়াৰিংছ। এই ইয়াৰিংছযোৰ মই এতিয়া দেখিছোঁ যিদৰে মই ইণ্ডিয়ান আউটফিটৰ লগত পিন্ধিছোঁ, মানে কুৰ্তিৰ লগত পিন্ধিছোঁ, তাৰপিছতে সেইদৰে আপোনালোকে শাৰীৰ লগত পিন্ধিব পাৰিব আৰু আপোনালোকে ড্ৰেছত যিকোনো ড্ৰেছৰ লগত যায়, এইটো ড্ৰেছৰ লগতো কেৰি কৰিব পাৰে এইটো ইয়াৰিংছ। চ' চবৰ লগতে যায়, মানে আপোনালোকে এইটো মিলাই পেলাই পিন্ধা হ'লে এইটো চবৰ লগতে যায়। বাট চাদৰ মেখেলাৰ লগত চাগে আই থিংক যাব, চাই ল'লে হৈছে। মই চাদৰ মেখেলাৰ লগত আজিলৈকে এডাল পিন্ধা নাই আচলতে এইযোৰ ইয়াৰিংছ। একদম চিম্পল হয়, বহুত ভাল লাগে এইযোৰ। নেক্সট যিযোৰ হৈছে এইযোৰ একদম চিম্পল হয়, এইযোৰ চিলভাৰ কালাৰত হয়, ইয়াতে গ্লিটাৰ নিচিনা আছে। এইযোৰ আপোনালোকে যিকোনো নহয়, কিছুমান ড্ৰেছৰ লগত যায় আৰু জিন্স আৰু টপৰ লগতো যাব। আৰু এযোৰ হৈছে এইযোৰ দেখিছে নহয়, এইদৰে এযোৰ বহুত চিম্পল হয়, এভৰিডে ৱেয়াৰৰ কাৰণে বেষ্ট হয় এইযোৰ। কুৰ্তি যিকোনো কুৰ্তি জিন্স আপোনালোকে ড্ৰেছৰ লগত পিন্ধিব বুলি ক'লেও পিন্ধিব পাৰে, এভৰিডেৰ কাৰণে হয় এইযোৰ, বহুত চিম্পল হয় এইযোৰ। আৰু এযোৰ হৈছে এইযোৰ ৰাউণ্ড শ্বেপৰ হয়, চিলভাৰ জুৱেলাৰী হয়। এইযোৰ আপোনাৰ কিছুমান ড্ৰেছৰ লগত যায়, জিন্সৰ লগত যাব, তাৰপিছত আপোনালোকে শাৰীৰ লগত যাব, বহুত ধুনীয়াকৈ যায়। আৰু কিছুমান চাদৰ মেখেলাৰ লগতো যাব, মানে হোৱাইট কালাৰৰ চাদৰ মেখেলা যদি হয় এইযোৰ বহুত ধুনীয়াকৈ যায় এইযোৰ। তাৰপিছত এইযোৰ দেখিছে ৰাউণ্ড হয় এইযোৰ, কিছুমান ড্ৰেছৰ লগত যায়, জিন্সৰ লগতো যাব এইযোৰ। আৰু এযোৰ হৈছে এইযোৰ বহুত মৰম লগা হয়, বহুত ধুনীয়া হয়। আপোনালোকে দেখিছে নাই, এইযোৰ দেখিছে চাগে, গ'ল্ড কালাৰত হয়, গ'ল্ডত হয় এইযোৰ। আৰু এইযোৰ ড্ৰেছৰ লগত যায় বহুত ধুনীয়াকৈ, কিছুমান বহুত গজিয়াছ ড্ৰেছৰ লগত যায়, ব্লেক কালাৰ ড্ৰেছৰ লগতো বহুত ধুনীয়াকৈ যায়, জিন্সৰ লগত যায়। আৰু আছে, কুকুৰটোৱে ভুকি আছে বহুত বেছি, ইমান উৎপাত কৰি আছে। তাৰপিছত আপোনালোকৰ কিছুমান শাৰীৰ লগতো যাব এইযোৰ গাইজ। আৰু এযোৰ হৈছে এইযোৰ বহুত ধুনীয়া হয়, চিলভাৰ জুৱেলাৰী হয়, চাদৰ মেখেলাৰ লগত যায়, শাৰীৰ লগতো যাব, কুৰ্তিৰ লগতো যাব, চবৰ লগতে যায়, এইযোৰ পিন্ধিব পাৰিব। আৰু এযোৰ হৈছে এইযোৰ অলপমান হেভি হয়, এইযোৰ যিকোনো শাৰীৰ লগত যাব, আচলতে বহুত ধুনীয়া। কিছুমান ফেষ্টিভেলত যাব শাৰীৰ লগত, কুৰ্তিৰ লগতো যাব এইযোৰ, হেভি কুৰ্তি বা শাৰী ফেষ্টিভেলত বহুত ধুনীয়া লাগিব এইযোৰ পিন্ধিলে। কিছুমান ফেষ্টিভেলত বহুত মৰম লগা হয় এইযোৰ হৈছে এইযোৰ দেখিছে নহয়, এইযোৰ বহুত মৰম লগা হয়, চিম্পল হয় এইযোৰ। কিছুমান শাৰীৰ লগতো যাব আৰু আপোনাৰ কুৰ্তিৰ লগতো যাব, এইযোৰ বহুত ধুনীয়া হয়। আৰু এযোৰ আছে এইযোৰ যে বিৰাট মৰম লগা, বিৰাট ধুনীয়া লাগে মোৰ এইযোৰ, দেখিছে। এইযোৰ আচলতে কিছুমান ড্ৰেছৰ লগত যায় আৰু শাৰীৰ লগতো বহুত ধুনীয়াকৈ যায়, জিন্সৰ লগতো যাব। আৰু এযোৰ হৈছে এইযোৰ দেখিছে, এইযোৰ চিলভাৰ জুৱেলাৰী হয়। এইযোৰ কিছুমান চাদৰ মেখেলাৰ লগত যায়, চাদৰ মেখেলা শাৰীৰ লগতো যাব, আৰু এইযোৰ কুৰ্তিৰ লগতো যাব, বহুত ধুনীয়া। ইণ্ডিয়ান আউটফিটৰ লগত বহুত ধুনীয়াকৈ যায় এইযোৰ। আৰু এইযোৰ দেখিছে, চিম্পল হয়, বহুত চিম্পল হয়, বাট বহুত ধুনীয়া হয়। আৰু এইযোৰ ইণ্ডিয়ান আউটফিটৰ লগত বহুত ধুনীয়াকৈ যাব, শাৰীৰ লগত যাব, কুৰ্তিৰ লগত যাব ধুনীয়াকৈ, এইযোৰ বহুত ধুনীয়া হয়। আৰু এযোৰ হৈছে ঝুমকি হয়,
এইযোৰ বহুত ধুনীয়া লাগে আৰু এইযোৰ চাদৰ মেখেলাৰ লগত আপোনালোকে পিন্ধিব পাৰে শাৰীৰ লগত পিন্ধিব পাৰিব বহুত ধুনীয়া হয় এইযোৰ কুৰ্তিৰ লগতো পিন্ধিব পাৰিব মানে ইণ্ডিয়ান আউটফিটৰ লগত একদম ধুনীয়াকৈ যাব ফেষ্টিভেলৰ কাৰণে বহুত ধুনীয়া বিয়া চিয়াত আপোনালোকে পিন্ধিব পাৰিব এইযোৰ বহুত ধুনীয়া গাইজ আৰু এইযোৰ হৈছে এইযোৰ মোৰ ভণ্টি এই দুযোৰ আচলতে এই দুযোৰ মোক ভণ্টি এজনীয়ে গিফ্ট কৰিছিলে বাৰ্থডে এটাত বিৰাট মৰম লগা হয় এই দুযোৰ ড্ৰেছৰ লগত পিন্ধিব পাৰে আৰু শাৰীৰ লগতো পিন্ধিব পাৰিব এইযোৰ আৰু এইযোৰ হৈছে এইযোৰ যিকোনো ইণ্ডিয়ান আউটফিটৰ লগত বহুত ধুনীয়াকৈ যাব কুৰ্তি বা শাৰীৰ লগত বহুত ধুনীয়াকৈ যাব এইযোৰ তাৰপিছত আৰু এইযোৰ গোল্ডেন কালাৰ হয় একদম হেভি হয় এইযোৰ শাৰীৰ লগত যাব ধুনীয়াকৈ আপোনালোকে যিকোনো ফেষ্টিভেলত পিন্ধিব পাৰিব কুৰ্তিৰ লগতো যাব বহুত ধুনীয়াকৈ যাব এইযোৰ আৰু এইযোৰ হৈছে এইযোৰ দেখিছে এইযোৰ বিৰাটেই মৰম লগা হয় এইযোৰ ফুলি এইযোৰ মোক মায়ে দিছিলে দাৰ্জিলিঙৰ পৰা আনিছিলে বহুত ধুনীয়া হয় এইযোৰ মই ইমানকৈ পিন্ধাই নপৰে এইযোৰ মানে বেয়া হৈ যাব বুলি কিবা বেয়া লাগে এইযোৰ আচলতে আপোনালোকে শাৰীৰ লগত পিন্ধিব পাৰিব কুৰ্তিৰ লগত পিন্ধিব পাৰিব ইণ্ডিয়ান আউটফিটৰ লগতো বহুত ধুনীয়াকৈ যায় এইযোৰ চিম্পল হয় বাট বহুত ধুনীয়া হয় আৰু এইযোৰ হৈছে এইযোৰ দেখিছে এইযোৰ আচলতে বাঁহৰ হয় বস্তুটো বহুত বেছি মৰম লগা হয় এইযোৰ ফুলি আচলতে দিছ ইজ গিফটেড বাই ছামৱান আৰু বহুত বেছি মৰম লগা এইযোৰ মই আপোনালোকক পিন্ধি দেখুৱাওঁ এবাৰ আৰু বহুত কেয়াৰ কৰি পেলাই ৰাখিবলগীয়া হয় আচলতে ভাঙি যায় বুলি ভয় লাগে এইযোৰ ফুলি আপোনালোকৰ যিকোনো কুৰ্তি চব কুৰ্তিৰ লগতে নাযায় বাট কুৰ্তিৰ লগত যাব আৰু আপোনালোকে চাদৰ মেখেলাৰ লগত পিন্ধিব পাৰিব এইযোৰ ফুলি কিছুমান অফ হোৱাইট বা হোৱাইট কালাৰ যদি কুৰ্তি আপোনালোকৰ আছে তেতিয়াহ'লে এইযোৰ পিন্ধিব পাৰে আৰু চাদৰ মেখেলাৰ লগতো যাব দেখিছেনে বিৰাট মৰম লগা আৰু মোৰ লাষ্ট যিযোৰ ফুলি হৈছে সেইযোৰ হৈছে এইযোৰ মই বহুত বেছি হেভি হয় বহুত বেছি মৰম লগা মোৰ বহুত ভাল লাগে এইযোৰ মই ৰিচেণ্টলি কিনিছোঁ আৰু আপোনালোকে এইযোৰ ইণ্ডিয়ান আউটফিটৰ লগত বহুত ধুনীয়াকৈ যাব এইযোৰ ফুলি হেভি হয় বস্তুটো কুৰ্তিৰ লগত যায় এই কুৰ্তিটোৰ লগতো বহুত ধুনীয়াকৈ যায় এইযোৰ শাৰীৰ লগত যাব চাদৰ মেখেলাৰ লগত যাব বহুত ধুনীয়াকৈ যাব ইণ্ডিয়ান আউটফিটৰ লগত ফেষ্টিভেলৰ কাৰণে একদম পাৰফেক্ট হয় আৰু এইযোৰ চাগে মোৰ এটা ভিডিঅ'ত আপোনালোকে পিন্ধা দেখিছে গাইজ আজিৰ ভিডিঅ'টোত ইয়েৰিংছৰ কালেকশ্যন ইমানখিনি আছিলে আচলতে মোৰ ইয়েৰিংছৰ কালেকশ্যনত মোৰ ইণ্ডিয়ান আৰু ৱেষ্টাৰ্ণৰ লগত মিলি যোৱাকৈ প্ৰায়খিনি ইয়েৰিংছ আছে তো সেইখিনি আজি মই আপোনালোকক দেখুৱালোঁ ইয়েৰিংছৰ কালেকশ্যনখিনি চাই কেনেকুৱা পালে মোক জনাব কমেণ্টত আৰু যদি ভিডিঅ'টো চাই ভাল পালে দেন নিশ্চয় ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই